চালা এই বদ্দাকাত তিৰিক ইমান কলো মোৰ সীমাতে যাব নেপেলাৰ কাৰণে ঘূৰি ঘূৰি মোৰ সীমাতে যাব পেলাই নাই নাই আজি বদ্দাকাৰ লগত কিবা এটা হেস্ত কৰিবই লাগিব এনেকে নহ'ব বদ্দাকা বদ্দাকা অ ভাইটি নেকি চাওলে কথা আছে তোৰ লগত অ ভাইটি কি হ'ল মানে তোক তিৰিক বুজাবি অলপ তিৰিক বুজাম কি বুজাব লাগে কি বুজাম মানে তোক তিৰিক ইমান কলো যে তাত যাব নেপেলাবি মোৰ সীমাক ঘূৰি ঘূৰি তোক তিৰি তাতে যাব পেলাই চা বদ্দাকা এই লাষ্ট ৱাৰ্নিং দিলো কিন্তু তোক তিৰি জুৰিয়াৰ যাতে যাব পেলাই নহয় সীমাক মই কিন্তু বদ্দাকা চদ্দাকা এখন আছাম তোক তিৰিও মৰব তইও মৰবি মোৰ আছো কি আকানা হ ইয়া কাঞ্চা হা আজি সদায় মোক এনেকে ক'ব পৰা হৈ গেল মাৰিম বুলি ক'ব পৰা হৈ গেলি তই আজি হা চালা তোৰ মনত আছে না সদাকা আমি স্কুলত যাওঁতে মাই দেউতাকে বৰফ খোৱা 2 টাকা দিছিল দেউতাৰ নামত মই তোক খাবা নেদো বৰফ মই একালাই খাং দেউতা তোৰ চৰ্দি হ'ব বুলি গম পাইছা আৰু আজি সি মোক মাৰিম বুলি কয় আমাৰ ঘৰত যেতিয়া ফেন লয় 2খান ফেন এখন ফেন মই এতৰ ৰুমত দিছিলো আৰু এখন ফেন মোৰ ৰুমত লৈছিলো তোৰ ৰুমত কিন্তু ফেন দিয়া নাই মই তোৰ জ্বৰ হ'ব বুলি আৰু আজি সি মোক মাৰিম বুলি ক'ব পৰা হৈ গেল মাহঁতক কৈ গাই তোক মই পঢ়বা নিদিলো দ্বিতীয় মানৰ পৰা পঢ়া বাদ দিয়ালো যাতে তোৰ কষ্ট নহয় ৰাতি এইটো মহৰ কামা খাই পঢ়বা নালাগে সেইকাৰণে তোক দ্বিতীয় মানৰ পৰা পঢ়া বাদ দিলো মই নিজে পঢ়লো গম পাইছা কিমান ভাল পাম তোক আৰু সি আজি মোক আৰু সি মোক মাৰবা পৰা হৈ গেল মই জীয়েক বাচ্চা নাই মই জীয়েক বাচ্চা নাই বেৰা নাকান্দি মনে শুনিছি দে তই মোক ইমান মৰম কৰিছিলি তই নিজে 2টা বৰফ খা মোক খাব নেছিলি চৰ্দি লাগব বুলি আৰু তই নিজে ফেনত তলত থাকা মই গৰমত থাকো মই জ্বৰ হ'ব বুলি থাকব নোৱাৰা তই ফেনত ৰ মই পানী লৈ আছো